ঠিক মাছুন সখী হে বৃন্দাবনে কৃষ্ণ নয়ন ভরে ফুপকলা কি হয়েছে? তুই গেম খেলি দেখা নাই? কি গেম খেলি আছ? ফ্রি ফায়ার। উচ্চা ফ্রি ফায়ার খেলিছ? আজিকালি চবে খেলে দে, তাতে একদম ইমান আচৰিত কথা নহয়। ভেবেল দাহঁত ক'ত গৈছে নো? খেলো বোলো কোনো নাই, ভেবেল দাদাও নাই, লংগেশ দাদাও নাই। ভেবেলা দাদা আৰু লংগেশ দাদা গোটেই পৰিয়ালবৰ্গকে মাজুলী পালেগৈ। মাজুলীত কিয় গৈছে নো? ৰাস চাবলৈ। ৰাস আমাৰ গাঁৱতো ৰাস হয়, তাতে আকৌ মাজুলীত যাব লাগে কি কথা? আমাৰ ৰাসে মাজুলী ৰাসে নিমিলে। আমাৰ হয় বছামূৰীয়া ৰাস আৰু মাজুলীত হয় মহাৰাস। মাজুলীত ৰাস কি ধুনীয়া লাগে চাই। কৃষ্ণ একেবাৰে জেলত আছিল যেন, কৃষ্ণ জেলত জন্ম হৈছিল যেন, সেয়া তাৰপৰা একেবাৰে কৃষ্ণ যেন অসুৰ এটা বধ কৰালৈ হেৰি থাকে। কি ধুনীয়া লাগে চাই শংকৰচূড় বধ কৰালৈ। তই মানে মাজুলীত গৈ পাইছ? আজিলৈকে গৈ পোৱা নাই। তেনেহলে তই ক'ত পালি মাজুলী ৰাস কেনেকে হয়? মোবাইলত চালো আকৌ। তই আজি ৰাস চাব যাবি নে? যাম আকৌ, কিয় নাযাম আকৌ। তই দিনত শুলি নে? নাই শুৱা। তই নহলে চাব নাপাও। কিয় চাব নাপাম আকৌ? চাব নিদিলে হব। 10 তুমত ৰাসৰ চান্দা 120 টকা দিছো। তই 120 টকাহে দিছ? মই 500 টকা দিছো বুলি নাভাবিবি। 50 টকা দিছো, ইমান টকা নাই না। থাক দে, মই যাওঁ এতিয়া শুই লওঁ গৈ, তেতিয়া ৰাতি ৰাস চাব যাম। ময়ো যাওঁ দে, এতিয়া আকৌ ধুনীয়াকে শুব লাগিব, তেতিয়াহে আকৌ ৰাতি ৰাস চাব পাম। ক'ত ৰাস চাম? ধুনীয়া ধুনীয়া ছোৱালীহে চাম। ৰাসতকে ছোৱালী মেইন।